ব্ৰাজিলিয়ান কবি পাউলো কুয়েলহোৰ এটি কবিতা মই পাঠ কৰিবলৈ লৈছোঁ। কবিতাটি অনুবাদ কৰিছে ৰাছেল চৌধুৰীয়ে। কবিতাটিৰ শিৰোনাম খিৰিকী। পত্নীয়ে খিৰিকীয়েদি চাই ক'লে, আমাৰ প্ৰতিবেশীৰ কাপোৰবোৰ ইমান লেতেৰা, কাপোৰ কেনেকৈ ধুব লাগে মহিলাবোৰে বোধহয় নেজানে। শুনি পতিয়ে চুপচাপ থাকিলে। পাছদিনা পুৱা দুয়ো চালে প্ৰতিবেশীৰ কাপোৰবোৰ বৰ পৰিষ্কাৰ। পত্নীয়ে ক'লে, ইমান দিনৰ পিছতহে শিকিলে কাপোৰ কেনেকৈ ধুব লাগে। কিন্তু এইটো সিহঁতক কোনে শিকালে? পতিয়ে ক'লে, আজি মই আমাৰ ঘৰৰ খিৰিকীখন পৰিষ্কাৰ কৰিছোঁ। কবিতাটো পঢ়ি মোৰ ইমানেই ভাল লাগিল যে সেয়ে পাঠ কৰি আপোনালোকলৈ আগবঢ়ালোঁ। কিয়নো আমাৰ মানৱ জাতিৰ এটাই সমস্যা, সেয়া হৈছে সমালোচনা। সদায় আমি আনৰ দুখ খুচৰি ফুৰোঁ, কিন্তু নিজক কেতিয়াও আমি নাচাওঁ। আমাৰ জীৱনৰ এই ডাঙৰ সমস্যাটো অৰ্থাৎ আনক বুজাৰ বা চোৱাৰ দৃষ্টিভংগী, সেইটো যদি আমাৰ ঠিক হয়, অৰ্থাৎ নিজৰ মন যদি আমি শুদ্ধ কৰোঁ অথবা নিজৰ মনৰ খিৰিকীখন যদি আমি পৰিষ্কাৰ কৰোঁ, তেতিয়াহ'লে আমাৰ গোটেই পৃথিৱীখনেই ধুনীয়া হৈ পৰিব। আৰু ইয়াকে কবিতাটোত খুব সহজ সৰলকৈ আমাক কবিয়ে বুজাব বিচাৰিছে। কবিতাটো আপোনালোকৰ ভাল লাগিলনে?